পৰিৱেশ আৰু পৰিস্থিতি অৱস্থা কেনেকুৱা আছিল যদিহে শিৱসাগৰ কলেজলৈ মই কোঁৱৰপুৰ নকটানীৰ পৰা খোজ কাঢ়ি খুদা ভৰিৰে খোজ কাঢ়ি আহি কলেজত ক্লাছত যোগদান কৰি আকৌ খোজ কাঢ়ি ঘৰলৈ উভতি যোৱাৰ যদি এটা সুবিধা নাথাকিলেহেঁতেন আজি এই মুহূৰ্তত মই আপোনাসকলক দেখা কৰাৰ কোনো ভাগ্য নহ'ল মোক কাহানি বা হাৰত নিদিলেহেঁতেন আৰু সেই মানুহে গোটেইটো কথাই পাহৰি গ'ল কিন্তু আনন্দৰ বিষয় যে মই নিজে আমাৰ গুৰুসকলক স্মৰণ কৰিব গুৰুসকলৰ প্ৰতি আমাৰ আন্তৰিক সেৱা আগবঢ়াবৰ কাৰণে ভগৱন্ত ঈশ্বৰৰ কৃপাত মই এতিয়া ক'ব নোৱাৰোঁ কিমান দিন থাকোঁ কিন্তু বৰ্তমান বিশেষকৈ পদ্মধৰ চলিহা MA BL যিটো পৰিৱেশৰ লিখা পঢ়াৰ যিটো পৰিৱেশ লিখা পঢ়া অন্ততঃ মই নিজে নিজে আনন্দ উপভোগ কৰোঁ যে মই এতিয়াও মোৰ টেবুলখনত কিতাপ মেলি ৰাখিব পাৰিছোঁ আৰু আজি যিটো কামৰ কাৰণে মোক নিৰ্দেশনা দি মাতি অনা হৈছে ইয়াত মই প্ৰধানকৈ কোন কামটো কৰিব লাগিব সেইটো ভালকৈ পৰিষ্কাৰ হোৱা নাছিল কিন্তু আমাৰ যি দুগৰাকী অতি জ্ঞানী বিদ্বান মহিলাই এই গ্ৰন্থ উন্মোচন কৰিছে তেখেতসকলে আমাৰ ঘৰলৈ গৈছিলে আৰু মোক মাতিছিলে কৈছিলে আৰু তাৰে এগৰাকী হ'ল গায়ত্ৰী গোস্বামী তেওঁৰ প্ৰতি মোৰ আন এটা সন্মান আৰু শ্ৰদ্ধা সেয়ে হৈছে মই আমাৰ নিজৰ ঠাইতে নিজৰ গাঁৱতে থকা প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ 1891 চনত প্ৰতিষ্ঠা হোৱা স্কুল আছিলে আৰু 1949 চনত সেই স্কুলতে প্ৰাথমিক বিদ্যালয়তে ৰাতিপুৱা 7 বজাৰ পৰা 10 বজালৈ এখন MA স্কুল দেউতা আৰু কৰা 7 বজাৰ পৰা 10 সেইকাৰণে মই সেই AP পাছ নকৰি আমি এতিয়া তৃতীয়মান ঘূৰি আছিলোঁ আমি কওঁ আপুনি মান প্ৰথমমান দ্বিতীয়মান তৃতীয়মান এনেকৈ আছে তৃতীয়মান যদি কৰি আছিলোঁ তেতিয়া ইয়াত আছে গৰাকী লগত নয়নতৰা হাজৰিকা ইয়াতে শিৱসাগৰতে একেলগে আমি কৰিছোঁ নকটানী ME স্কুল নকটানী ME স্কুলখনত আমি একেলগে পাতি দিলোঁ স্কুলখন 3, 4, 5, 6 আৰু গৈহাগৰ স্কুললৈ যোৱা কোঁৱৰপুৰ হাইস্কুললৈ যোৱা ল'ৰা ছোৱালীক ৰাখি দিলে যে তহঁতৰ একো হানি নহয় তোমালোকে খালি 6ৰ পৰা হাইস্কুলত পঢ়াটো 7লৈ ক্লাছ এক্সামিনেশ্যন দিলেহেঁতেন এনুৱেল এক্সামিনেশ্যন কিন্তু এতিয়া খালি এইটো পাব্লিক এক্সামিনেশ্যন শিৱসাগৰ কৰি দিব কিন্তু তোমালোকৰ কোনো বছৰ হানি সেইমতে এই স্কুলখন কৰি 6লৈকে ধৰি দিলে সেই বছৰ 6ৰ পৰা MA দিবলৈ আহিলে 5ৰ ৰেগুলাৰ ল'ৰাখিনি আছিলে সিহঁতক 6ৰ কৰি দিলে 4ৰ পঢ়াবিলাকক 5লৈ দিছিল চবৰে পৰীক্ষাত
আৰু 3 আমি কৰিছিলোঁ 3 পঢ়া 4 এই এনুৱেল পৰীক্ষা লাগিলে 5 পোৱাই